নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি মই আহি পাই গ'লোঁ, ধেমাজি আহি গ'লোঁ। মোৰ মা পাপা বাহঁত আমি চব আহিছোঁ, কাৰণ মোৰ আই ঢুকালে, পাপাৰ মাক ঢুকালে, তাৰ কাৰণে আহি পাই গ'লোঁ। আপোনালোকৰ সকাম আছে, সকাম কৰি মেলি আমি দুলীয়াজান আকৌ বেক হ'ম। ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ইয়াত কি হ'ল মানে ভাল লাগিলে, পৰিৱেশ এটা চাই পিনি আপোনালোকৰ ভিডিঅ'টোৰ মাধ্যমেৰে দেখাবলৈ চেষ্টা কৰিম। ইয়াত কি হৈছে, পূৰা গাঁৱৰ লোক মানে চব পৰিয়ালখিনিয়ে লগ লাগি মেলি এতিয়া দিহানাম পৰিৱেশন কৰি আছে, ভাল লাগিলে। সেইটো কাৰণে অকণ ভিডিঅ' মাধ্যমে আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু যোনদিনা আমাৰ সকাম আছে সেইদিনাখনি আমাৰ যোনজন আপোনালোকৰ ইউটিউবত পূৰা খলকনি লগাই আছে, চুলিনৰ দীঘলকৈ, নামটো তেওঁৰ পাহৰিছোঁ। মই ভিডিঅ'ত দিম, আপোনালোকে দেখিলে গম পাব কাৰ কথা কৈছোঁ। তো সেইটো বাদ দিয়ক। তো এইটো ভিডিঅ'টো অকণমান আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিলে জনাবচোন। ভিডিঅ'টো দুখীয়া ঘৰৰ হ'ব পাৰে মানে, কিন্তু মৰম চেনেহ আল্টিমেট আছে। আপোনাৰ ভিডিঅ'টো চাওক, কেনেকুৱা লাগিছে অকণমান ক'বচোন মোক। তো ব'লক ভিডিঅ'টোৰ মাজলৈ যাওঁ।